Hello everyone, এইটো হ'ল মোৰ ভিডিঅ'ৰ পাৰ্ট 2 তো আজিৰ ভিডিঅ' মই ইয়াৰ পৰা আৰম্ভ কৰিলোঁ তো চাই থাকিব আপোনালোকে এতিয়া মই সেই 12টাৰ পিছৰ পৰা কি ভিডিঅ' কৰিছোঁ মই ইয়াৰ পৰা কণ্টিনিউ কৰি আছোঁ আপোনালোকে চাই থাকিব আমি মানে খানা চানা খালোঁ খানা চানা খাই পেলাই ভিডিঅ' কৰিব নোৱাৰিলোঁ খানা খাই থাকোঁতে কাৰণ খাই আছোঁ তো ভিডিঅ' কেনেকৈ কৰিম তো সেইবিলাকে কথা স্কাই লেম্পৰ কাৰণে আমি আনিছিলোঁ কিন্তু মানে আমাক জ্বলাবলৈ নিদিলে তথাপিও আমি কি হয় কিমানখিনিলৈকে আমি আগবাঢ়িব পাৰোঁ এইটো স্কাই লেম্পৰ কাৰণে গৈ আছোঁ ভাবিছোঁ কিবা এটা বিচাৰি পেলাই উৰুৱাই দিওঁ নহয় বিচাৰি পেলাই উৰুৱাই নিদিওঁ মানে মনত বিচাৰি পেলাই ভগৱানক মানে দি দিওঁ যে ভগৱান পূৰা কৰিব বুলি মানুহে ভাবিব এসোপা ক'লে ওলাইছে কাইলৈ দিম দিনতে দি দিম দিয়া কাইলৈ চাৰৰ পৰা কাইলৈ ৰাতিলৈ চাহ খোলা কাইলৈ দিম এইটো কৈ থাক মানে আজি নোৱাৰিলোঁ কাৰণ এইপিনে বহুত তাঁৰ চাৰ আছে তো মানে আজি নোৱাৰিলোঁ সেইটো কাৰণে কাইলৈ ভাবিছোঁ দিনতে দি দিওঁ দিবলৈ মন আছিলে কিন্তু এই তাঁৰবিলাকৰ কাৰণে মানে বহুত ভয় লাগিলে আৰু ৰিস্কি হৈ যায় সেইটো কাৰণে আজি নিদিলোঁ কাৰণ বছৰতে বেয়া নকৰোঁ একো কাৰণে কাইলৈ দি দিম দিনত তো দেখুৱাম যেতিয়া মই দিম তেতিয়া দেখুৱাম আপোনালোকক আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ কাইলৈ যিখিনি ক্লিপ বনাব পাৰোঁ দেখুৱাম আমাৰ মানে অকল এটা ছাইডটোহে খোচা আছিলে মানে এইটো ছাইডটোহে ধৰি লওক আঠুৱাটোৰ বান্ধা আছে ঠিক আছে আৰু বাকী গোটেইকেইটা ছাইড খোলা আছে দেখিছে ৰাতি আপোনালোকে মোক দেখা নাই চাগে এতিয়া কিন্তু আমাৰ এয়া গতি হৈ আছে মই আপোনালোকক দেখুৱাব নোৱাৰোঁ কি গতিত আছে বাৰু দেখুৱাই দিওঁ দিয়ক দেখুৱাই আছো পাগল সিহঁত দুটা উঠি নাহে মানে ইমানেই এলেহুৱা মই শুনিছোঁ এইটো ছাইডত তো মোৰটো ছাইডত মহৰ কোনো হেৰি নাই কাৰণ এইটো অলপ আপ হৈ থাকে কাৰণে এইটো ছাইডটো মোৰ ইয়াত গৈছে তো বুলি ইহঁতে আজি এনেকেই হ'ব ইহঁতে ভাবিছে মই উঠিছোঁ মানে মই চাগে ওপৰত বান্ধি দিম কিন্তু মই নাবান্ধো মানে খানা চানা কালি খাই পেলাই কাম বন কৰি শুই গ'লোঁ একেবাৰে আৰু যিহে ভাগৰ লাগিছিলে তাৰপৰা মানে আজি দেৰি হ'ল উঠাও দেৰি হ'ল এতিয়া ভাবিছোঁ মন্দিৰলৈ যাওঁ তো মই কালি কৈছিলোঁ ভিডিঅ'ত যে মই মন্দিৰলৈ যোৱা যদি দেখুৱাব পাৰোঁ মই দেখুৱাম লগৰ দুজনী আহিছিলে কৈছিলোঁ এজনী ঘৰলৈও গ'ল তাই আৰু আমি দুজনী যাওঁ এতিয়া মন্দিৰলৈ আহোঁ মই মন্দিৰত অকণমান যদি ক্লিপ বনাব পাৰোঁ মই বনাই পেলাই দেখুৱাম বাৰু কিন্তু তথাপিও মই পূজা কৰিম যিহেতু মই হেৰি কৰিব বিচৰা নাই ভিডিঅ'ত বিজি হ'ব বিচৰা নাই তো ঠিক আছে এতিয়া আমি গৈ আছোঁ পূজা কৰা হ'ল পৰিৱেশটো ইমানেই ধুনীয়া ইয়াৰ মোৰ যাবলৈকে মন যোৱা নাই
মন্দিৰৰ পৰা আহি পেলাই অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই খোৱা বোৱা তেনেকৈ একো কৰা নাই জুচ খাই আহিছিলোঁ জুচ খাই আহিছোঁ তো আজি যে মই আপোনালোকক কৈছিলোঁ যে মই খালি এইটো ছাইডলৈ যাওঁ মই কালি যে কৈছিলোঁ স্কাই লেম্পটো কৰিম আমাৰ হোৱা নাছিলে কালি দেখিছিলে আপোনালোকৰ ভিডিঅ'ত তো এতিয়া আমি যাওঁ স্কাই লেম্পটো কৰোঁ এতিয়া ইভিনিং হৈ আছে ইভিনিং কেইটা বাজিছে 5:30 বাজিছে চাগে তো এতিয়া চাদৰ ওপৰৰ পৰা উৰাম কাৰণ চাদৰ ওপৰৰ পৰা উৰালে ইমান ৰিস্ক নহয় বা বিন্দাছ যায়গৈ কিন্তু সেই তলৰ পৰা উৰাবলৈ অলপমান ভয় হয় সেইটো কাৰণে চাদৰ ওপৰৰ পৰা উৰাওঁগৈ ভিডিঅ' কৰি আছা কৈছে জ্বলি গ'ল যাবলৈ দিয়া নাই ভয় লাগে বুজিছা এইটো মানে এইটো দেখিছা খুলি গৈছে এয়া যে বেয়া হৈছে ভাল হৈ থকা নহয় মানে এইকেইটা এয়া চোৱা এইটো কাগজটো কি জ্বলি যায় না কি এনে নজ্বলে এনেকে ফুলি ফুলি বেলুনৰ নিচিনা ফুলে গৈ থাকে এয়া চোৱা এইটোতো একোৱে হোৱা নাই এইগালটো চব জ্বলি গ'ল বহুত বিপদ হৈ গ'ল কাৰণ ভাবিছিলোঁ যে আপোনালোকে ভিডিঅ'ত দেখিছে যে অৱস্থাটো কি হৈ গ'ল মোৰ বহুতো বস্তু খোলাত কৰিলে ভাল হয় চাগে নাজানো মই দিয়া নাই আজিলৈকে দিবলৈ মনহে আছিলে তো খোলাত কৰিলে চাগে ভাল হ'ল হয় বাট ওপৰত খোলাই চব তথাপিও সেই দুটাটো বেয়াই আছিলে সেইকাৰণে ডেমেজ হৈ মই ভিডিঅ'ৰ এণ্ডিং কৰিবলৈ একেবাৰে পাহৰি গৈছিলোঁ তো মই আকৌ ভিডিঅ' এণ্ডিং কৰিবলৈ আহিলোঁ আপোনালোকে লাষ্ট দেখিছেই যে স্কাই লেম্পটো আমি কালি ৰাতিৰ পৰা ট্ৰাই কৰিছোঁ ৰাতি 12টাৰ পিছৰ পৰা খানা চানা খাই হোৱাৰ পিছৰ পৰা আমি ট্ৰাই কৰিছোঁ কিন্তু নহ'ল আজি সন্ধিয়া টাইমতো আমি ইভিনিং টাইমত গৈ পেলাই ওপৰত ট্ৰাই কৰিলোঁ কিন্তু দেখিলে নহ'ল কাগজকেইটা জ্বলি গ'ল একেবাৰে পচকা হৈ গ'ল যিমান যি ভাবিছিলোঁ কিন্তু একো নাই নহ'ল নেক্সট টাইম কেতিয়াবা কৰিম কিন্তু এনেকুৱা নহয় এনেই সাধাৰণতে কিন্তু কাৰণ ইয়াত চাগে বতাহো আছিলে আৰু কাগজকেইটাও বেয়া আছিলে স্কাই লেম্পৰ যোনটো ওপৰত পেপাৰটো থাকে সেই পেপাৰকেইটাও বেয়া আছিলে তো সেইটো কাৰণেও হ'ব পাৰে হৈ গ'ল যি হৈ গ'ল আৰু দিনটো এনেকৈ চেলিব্ৰেট কৰিলোঁ তাত পোলাও আৰু চিকেন দেখিছে লাষ্টত আপোনালোকে তো সেয়া বনাই পেলাই আমি খাই ল'লোঁ তাৰপৰা আহি পেলাই ডাইৰেক্ট খানা বনাই পেলাই দুজনীয়ে খাই দিলোঁ খানা চানা তো ইমানেই আছিলে ভিডিঅ'টো ইমানতে মই এণ্ড কৰিলোঁ আৰু বেছি একো নবকো বেছি দীঘল হ'ব ভিডিঅ'টো তো ইমানেই যদি আপোনালোকে ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ঠিক আছে নেক্সট ভিডিঅ' মই কেতিয়া দিওঁ মই ট্ৰাই কৰিম সোনকালে দিবলৈ তো তাৰ কাৰণে আপোনালোকে ৱেইট কৰক সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো ক্লিক কৰি থ'ব তেতিয়া আপোনালোকে ন'টিফাই হৈ যাব মই ভিডিঅ' যেতিয়া দিওঁ ঠিক আছে বাই